বন্ধুসকল কি খবৰ সকলোৰে আশা কৰো নিশ্চয় ভালে আছে আৰু মোৰো ভাল আগৰ নিচিনাকৈ বিন্দাস গতিকে আজি মই এটা জায়গাত আহিছো আৰু এইটো জায়গাটো হৈছে আমাৰ টিহুৰ বিএড কলেজ মোক বহুতে মানে সুধি থাকে যে টিহুৰ বিএড কলেজখন কোনখিনিত আছে বা কেনেকুৱা দেখাত বহুতে সুধি থাকে বহুতে কেতিয়াবা ফটো মাৰি পঠাব দিয়ে যে কলেজখনৰ ফটো এটা মাৰি পেলাই পঠোৱা মানে ইয়াতে আহিব বিচাৰে মানে বহুতে শুনিছে যে টিহুৰ বিএড কলেজখন বহুত বেছি ভাল গতিকে আজি মই বিএড কলেজত আছো আৰু বিএড কলেজৰ মই প্ৰথম এন্ট্ৰিৰ পৰা আপোনালোকক দেখাম কেনেকুৱা কলেজখন গোটেই মই অলৰেডি ভিতৰত সোমাই আহিছো আৰু ভিতৰৰ পৰিৱেশটো এনেকুৱা গতিকে এতিয়া মই প্ৰথম আপোনালোকক মই মেইন গেটখনৰ পৰা দেখাই আছো চাই থাকিব এতিয়া মই মেইন ৰাস্তালৈকে আহিলো আৰু সেইটো সাইডত আপোনালোকে যদি যায় আপোনালোকে টিহু হস্পিটালখন পাব হস্পিটালৰ পৰা এনেকৈ সিধা ৰাস্তাৰে সোমাই আহিব আৰু এইফালে হৈছে বিএড কলেজখনৰ মেইন গেটখন আৰু এতিয়া মই গেটৰ ভিতৰত সোমাই যাম এনেকৈ গেটৰ ভিতৰত সোমাই গৈয়ে আপোনালোকক মই প্ৰথমতে এটা বস্তু দেখাওঁ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন আছিলে আৰু তাৰ কাৰণে ইয়াতে ৰাতিপুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ গৈছে আৰু ইভিনিং আৰু প্ৰগ্ৰাম আছে কিছুমান গতিকে ইভিনিং প্ৰগ্ৰামখিনি সেইটো সাইডত হ'ব ভিতৰত মই দেখাম তাত গৈও আৰু ইয়াতে সকলোবিলাক হ'ল পতাকা উত্তোলন হ'ল আৰু বন্তি প্ৰজ্বলন গোটেইখিনি কাম হ'ল এতিয়া মই কলেজৰ ভিতৰলৈকে যাব কাৰণে চেষ্টা কৰিম আৰু কলেজখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা মই সকলোবিলাক দেখাম ইয়াতে এইটো বাইক ষ্টেণ্ড বা গাড়ী চাৰি আনিলে ইয়াতে ষ্টেণ্ড কৰিব পাৰে ইয়াতে অকল ষ্টাফ অনলি লিখা মানে অকল ষ্টাফৰ কাৰণে হয় আৰু বাকী মই এতিয়া ভিতৰত যাওঁ সেইফালে আৰু কলেজখনৰ মই সম্পূৰ্ণ নামটো কৈ দিছোঁ SDP কলেজ অফ টিচাৰ্ছ এডুকেশ্যন লিখা আছে টিহু আচলতে মই ইয়াতে পঢ়া নাছিলোঁ মই বিশেষ ভালকৈ নাজানো জাষ্ট মই আপোনালোকক দেখাবৰ কাৰণে আৰু যিহেতুকে মই লোকেল ইয়াৰে আৰু লোকেল হিচাপত মোক বহুতে ফোন কৰি সোধে যে কলেজখন কেনেকুৱা দেখাত বা কোনখিনি জেগাত আছে মোক গোটেইখিনি কথা সোধে সেইকাৰণে আজি মই দেখাবৰ কাৰণে আহিলোঁ ইয়াতে আৰু এইফালে যদি চাই আপুনি এইটো হৈছে প্ৰিন্সিপালৰ ৰুম মই পাৰিলে ওপৰত উঠিব চেষ্টা কৰিম ওপৰত আহিলোঁ এইফালৰ পৰা আহিলে আপুনি প্ৰথম পাব এইটো প্ৰিন্সিপালৰ ৰুম ইয়াতে প্ৰিন্সিপাল ছাৰ বহে আৰু এইফালে এইটো হৈছে এডমিনিষ্ট্ৰেটিভ অফিচ ইয়াতে এডমিনিষ্ট্ৰেশ্যনৰ গোটেইখিনি কাম হয় ভিতৰত মই সোমাই নাযাওঁ বাৰু বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ আৰু নেক্সট এইফালে যদি চাই এইফালে আপুনি ইয়াতে ক্লাছৰুম দেখা পাব এইটো ক্লাছৰুম নাম্বাৰ 1 মোৰ ফ্ৰেণ্ড বহুতে পঢ়িছিলে ইয়াতে যদিও মই পঢ়া নাই আৰু নেক্সট এইফালে আকৌ ৰুম আছে এইফালে ক্লাছৰুম আজি বন্ধ আছে ভাতৃ দ্বিতীয়া নেকি তাৰ কাৰণে আজি বন্ধ আছিলে কাৰণে ক্লাছ হোৱা নাই আৰু এইফালে আকৌ ক্লাছৰুম আছে নেক্সট সেইফালে এনেকৈ বহুতকেইটা ক্লাছৰুম আছে আৰু মই যে অলপ আগতে আপোনালোকক কৈছিলোঁ যে যুৱ ছাত্ৰ পৰিষদৰ কিবা মিটিং আছে বুলি আজি গতিকে আজি মিটিংখন মানে ইয়াতে অনুষ্ঠিত কৰা হ'ব আজি ইভিনিং মোটামুটি 4টামান বজাৰ পৰা আৰু মানুহ ইয়াতে দুজনমান আছে আৰু বাকীবিলাক মানুহ আহি আছে সকলোবিলাক আহিব মই আপোনালোকক দেখাম সকলোবিলাক যদি পাৰোঁ মানে ইভিনিং যদি মই পাৰোঁ আপোনালোকক দেখাম আৰু এইটো হৈছে কলেজখনৰ বেক চাইডটো কলেজখনৰ বেক চাইডৰ পৰা কি ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে আৰু নেক্সট সেইটো চাইডত এটা কিবা বিল্ডিং এটা আছে নতুনকৈ বনাইছে মই বিল্ডিংটো এবাৰ চাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দেখাব চেষ্টা কৰিম এইটো হৈছে নতুন বিল্ডিংটো যিটো বনাইছিলে আৰু SDP কলেজৰ ফুল ফৰ্মটো হৈছে সুধাৰাণী দলৈৰাম পাঠক কলেজ মানে কলেজখনৰ নাম ফুল ফৰ্মটো কৈ দিলোঁ এতিয়া মই ভিতৰত সোমাই যাওঁ ইয়াতে ভিতৰত কি কি আছে দেখাওঁ এইটো হৈছে অডিটৰিয়াম বন্ধ কৰি থোৱা আছে ভিতৰত চাগে খুলি দিলে দেখা পাব আপোনালোকে ক্লাছ পাতি হোৱা নাই কাৰণে বন্ধ হৈ আছে এইটো হৈছে অডিটৰিয়াম ইয়াত এইটো চাওক অডিটৰিয়ামটো বহুত ধুনীয়া মানে অখ চাপৰ এনেকৈ দি দিছে আৰু নেক্সট ইফালে আছে এইটো হৈছে টিচাৰ্ছ কমন ৰুম এইফালে টিচাৰ্ছ কমন ৰুম আছে টিচাৰ্ছ কমন ৰুমটো বহুত ধুনীয়া গোটেইখিনি মেইনটেইন কৰি ৰাখি থৈ দিছে ভিতৰত বেছি সময় আপোনালোকক নেদেখাওঁ বাৰু এইফালে ওপৰত যাব চেষ্টা কৰিম এবাৰ এইটো হৈছে ছেমিনাৰ ৰুম ইয়াতে ছেমিনাৰ হ'লে ইয়াতে পাতে এইফালে ছেমিনাৰ পাতে আৰু নেক্সট এইফালে হৈছে ক্লাছৰুম এইটো ৰুম নাম্বাৰ 6 সেইফালে বহুতকেইটা ক্লাছৰুম আছিলে এইফালে এইটো আকৌ ক্লাছৰুম আছে বহুত ধুনীয়া ভিতৰত আণ্ডাৰ হৈ আছে কিন্তু বহুত ধুনীয়া চব আৰু নেক্সট এইফালে আছে আপোনাৰ এইটো হৈছে ভোকেল মিউজিক ৰুম মানে ইয়াতে গান চান এইবিলাকৰ চাগে কিবা কিবি ক্লাছ হয় আৰু নেক্সট এইফালে এটা আছে এইটো হৈছে হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন ৰিচোৰ্চ চেণ্টাৰ গতিকে এইবিলাক লক কৰি থোৱা আছে কিন্তু ইয়াতে যাব নোৱাৰিম ভিতৰত আপোনালোকক দেখাব নোৱাৰিম আৰু ইয়াতে পূজা পাতিছিলে এই পূজাৰ মূৰ্তিটো ইয়াতে ৰাখি থৈ দিছে গতিকে এতিয়া পাৰোঁ যদি মই অলপমান ওপৰত যাবৰ কাৰণে চেষ্টা কৰোঁ এইফালেদি ওপৰত গৈ পেলাই কি দেখাব মই আপোনালোকক দেখাম আৰু মই আগতে ইয়াতে অহা নাছিলোঁ মানে মই পঢ়া নাছিলোঁ আহিছিলোঁ কিন্তু বাহিৰে গৈছিলোঁ ভিতৰত অহা নাছিলোঁ গতিকে এতিয়া ওপৰত গৈ পেলাই চাওঁ তাতে কি আছে বলক ফাৰ্ষ্ট ফ্ল'ৰত উঠি আহিলোঁ আৰু উঠি আহি ইয়াতে আকৌ ক্লাছৰুম আছে নেক্সট সেইটো সাইডত কি আছে লিখা নাই চাগে এইটোৰে এটাই ৰুম হ'ব
আৰু এইফালে আছে আৰ্ট এণ্ড ক্ৰাফ্ট ৰুম নম্বৰ 7 ভিতৰত কিবা এটা শব্দ হৈ আছে মই চাই লওঁ এইটো হৈছে আৰ্টৰ ৰুম আৰু ইয়াতে ফেন চলাই থৈ দিছে নাজানো ফেনখন এনেই চলাই দিছে নে কি বা বাৰু এতিয়াৰ কাৰণে মই ফেনখন বন্ধ কৰি থৈ যাওঁ পিছত মই তলত সুধি ল'ম যদি এনে চলি আছে বাৰু ঠিকেই আছে বন্ধ কৰি থলোঁ কিন্তু অলপমান কাৰেণ্টটো বচাব লাগে এনেকৈ এইটো লক কৰি থৈ দিওঁ নেক্সট আৰু এইফালে আছে এইটো ক্লাছৰুম এইফালেও ক্লাছৰুম ভিতৰত ক্লাছৰুম আছে চাওক মানে বহুত ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখিলে বা চালে গোটেইখিনি গমেই পালে আৰু এইফালে আছে ছায়েন্স লেবৰেটৰী লক কৰি থোৱা আছে ভিতৰত সোমাব নোৱাৰিম ছায়েন্সৰ লেবৰেটৰী এই দুটা ছাইডত ইউৰিনেল আছে গতিকে এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰৰ এনেকুৱা আৰু নেক্সট ওপৰত আৰু আছে চাগে এইফালেদি যাব পাৰি চাগে মই চাই লওঁ যদি ছেকেণ্ড ফ্ল'ৰত কিবা আছে তাকো মই আপোনালোকক দেখাই আছোঁ আৰু এইটো হৈছে টপ ফ্ল'ৰ মানে ছেকেণ্ড ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰত ইয়াতে আছে লাইব্ৰেৰী কাম ৰিডিং ৰুম অ'কে এইটো আছে লাইব্ৰেৰী কাম ৰিডিং ৰুম এইটো হৈছে চাইক'লজি লেবৰেটৰী আচ্ছা ইয়াতে চাইক'লজি লেবৰেটৰীও আছে আৰু এইটো হৈছে ICT ৰিচোৰ্চ চেণ্টাৰ মানে ICT মানে মই বুজি নাপাওঁ বাৰু বুজি পোৱা নাই আপোনালোকে যদি জানে ক'ব তো এনেকুৱা আছে ছেকেণ্ড ফ্ল'ৰটো বাকী আৰু ইয়াতে বেলেগ নাই আৰু মোৰ চাগে আৱাজটো অলপ ইক' হৈ আছে কাৰণ ইয়াতে বহুত মানে ইক' হৈ থাকে তো প্ৰতিধ্বনি বহুত হৈ থাকে ইয়াতে গতিকে এতিয়া তললৈকে যাওঁ আৰু গোটেই এবাৰ পৰিৱেশটো আপোনালোকক মই দেখাওঁ কেনেকুৱা গতিকে বলক তললৈকে গৈ থাকোঁ তো এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰৰ পৰা চাওক এইটো নতুন বিল্ডিংটো এইটো আগৰে বিল্ডিং আছিল তাৰ পৰা গোটেইখিনি আপোনালোকক দেখাইছোঁ এইখন হৈছে ফিল্ড আৰু এইটো হৈছে সম্পূৰ্ণ পৰিৱেশ আমাৰ টিহুৰ BEd কলেজৰ টিহু SDP BEd কলেজৰ এইটো হৈছে সম্পূৰ্ণ পৰিৱেশ চাই লওক গতিকে যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে বা যদি কোনোবাক যদি কিবা প্ৰয়োজন আছে কলেজখন যদি কোনোবাই যদি চাব বিচাৰে তেতিয়াহ'লে জাষ্ট আপোনালোকে ভিডিঅ'টো দেখাই দিব কলেজৰ সম্পূৰ্ণ পৰিৱেশটো মই দেখাই দিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু যিসকলৰ মানে প্ৰয়োজন আছে কলেজখন চাব বিচাৰে তেওঁলোকক নিশ্চয় দেখাব গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই